আপোনালোকে জানেনে গোলাঘাট উৎপত্তি কেনেকৈ হৈছিল? আহক আজি সকলোৱে জানি লওঁ। 19 শতিকাৰ মাজভাগত মাৰোৱাৰী ব্যৱসায়ীসকলে ধনশিৰি নৈৰ ঘাটৰ কাষতেই গোলা অৰ্থাৎ সৰু দোকান পাতিছিল। এই ঠাই পাছলৈ গোলাঘাট নামৰ এক নগৰ গঢ় লৈ উঠে। তদুপৰি আন এক প্ৰবাদ অনুসৰি ধনশিৰি নৈৰ ঘাটত আহোমসকলৰ গোলা বাৰুদ থোৱা ঘৰো আছিল। সেইকাৰণে এই ঘাটটোৰ নাম গোলাঘাট হয়গৈ। পূৰ্বে গোলাঘাটক টোপোলা ঘাট নাইবা টোপোলা চাপৰি নামেৰে জনা গৈছিল। আহোমসকলৰ পূৰ্বৰ গোলাঘাটখন কছাৰী ৰাজ্যৰ অধীনত আছিল। কথাখিনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰিও দিব। আজিলৈ বাই বাই।